তো বন্ধু বান্ধৱীসকল আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া মই গৈ আছোঁ এই ৰাতিৰ ভিডিঅ' হয়তো ভাবিব পাৰে এই ৰাতি ভিডিঅ' কিয় আৰম্ভ কৰিলে যে এতিয়া মই গৈ আছোঁ সৰ্থেবাৰী সভা আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে যে আগৰ ভিডিঅ' এটাত দিছোঁৱে যে সৰ্থেবাৰী সভাখন ভালকৈ দেখুৱাম গতিকে এতিয়া মই সৰ্থেবাৰী সভালৈ গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক সকলোখিনি গম পাই যাব আৰু আমি আহি এতিয়া সৰ্থেবাৰী পালোঁ এইখন এখন গেট এইখনেদি নোসোমাওঁ আমি আগৰখনেৰে যাম তো চাই থাকক আপোনালোকে সৰ্থেবাৰীৰ সভা দেখিবলৈ পাব আৰু আমি আহি সৰ্থেবাৰীৰ মেইন চক পালোঁ এইটো হৈছে মেইন চক আৰু অলপ আগত গ'লে পাম আমি সভাৰ ভিতৰে সোমোৱা গেটখন আৰু এই সভাখন এইবাৰ হৈছে 155তম সভা মানে 155 বছৰ হ'ল এইখন সভাৰ শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথ মানে 155তম সভা মহোৎসৱ তো এইখন সভা আজিৰ পৰা প্ৰায় 155 বছৰ আগৰ পৰাই মানে এইখন সভা পাতি অহা হৈছে এই সভাখন উদযাপন কৰি অহা হৈছে গতিকে এইখন এখন অসমৰ বিখ্যাত সভা বুলি ক'লেও ভুল নহ'ব কোমল হিয়া ভাল পাওঁ তোমাক কিমান দিবলে প্ৰমাণ লাগিলে মৰি যাম বুকু ফালি দেখুৱাম মোৰ তেজত লিখো মাথো তোমাৰ আৰু এয়াই হৈছে সৰ্থেবাৰীৰ সভা আৰু মানুহ চাওক এইবিলাক কিমান আছে ইয়াত দেখিছে মানুহৰ লাইন ধৰি আছে আৰু ভিতৰততো বহুত মানুহ আছে বহুত মানুহ আছে ইয়াত আৰু আমি বহুত কেইজন আহিছোঁ আমাৰ গাঁৱৰ লগৰ দাদা আছে মোৰ লগৰ আছে তো বহুত আহিছোঁ এইবিলাক মানুহ চাওক আৰু ভিতৰত গৈ ধুনীয়াকৈ ভিডিঅ' কৰি দেখাই আছোঁ দোকানবিলাক মানুহ কিমান আহিছে তো ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থাকক আৰু এনজয় কৰি থাকক সৰ্থেবাৰী সভাত গতিকে মই ভিতৰত গ'লে কথা ক'ব নোৱাৰিব পাৰিম কিন্তু ভইচ অভাৰ দি দিম বেয়া নাপাব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে পুৰা আৰু এইখনেই হৈছে সভাৰ ভিতৰত সোমোৱা গেট এইখন মেইন গেট আৰু বেলেগ গেট আছে বাৰু কিন্তু আমি এইখনেৰে সোমাইছোঁ চাই থাকক আৰু আমি সভাৰ ভিতৰত সোমাই আহিলোঁ আৰু এইবিলাক চাওক কাপোৰৰ দোকান আপোনাক ইয়াত যেনেকুৱা ধৰণৰ কাপোৰ লাগে আপুনি তেনেকুৱাই পাব যেনেকুৱা লাগে 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 10 টকীয়া নাপাই দিয়কচোন আৰু এইফালে আছে আনন্দ মেলা আৰু এইপিনে কি আছে আমি চাব লাগছোঁ আৰু মানুহ চাওঁগে এইপিনে গোটেই মণিহাৰীৰ দোকান কাপোৰৰ দোকান সকলোখিনি আছে গতিকে চাই থাকক এইবিলাক চশমাৰ দোকান টুপি চশমা ইয়াত আপোনাক যি লাগে সকলোখিনি পাব বুলি কৈছোঁনে আৰু ইয়াত চাওক মানুহ চাওক মানুহ এইফালে চাওক আৰু এইফালে এইখন আছে চশমাৰ দোকান বেল্ট চশমা আপোনাক কেনেকুৱা ধৰণৰ চশমা লাগে যি বেল্ট লাগে সকলো পাব তো চাওক ভিডিঅ'টো শেষলৈকে চাই থাকক গোটেইখিনি গম পাই যাব এই চাদৰ ইয়াত চাওক চাদৰ দেখিছেনে কিমান চাদৰ আছে ইয়াত ইফালে চাদৰৰ দোকান মেখেলাৰ দোকান এইবিলাক দেখিছে কিমান কাপোৰৰ দোকান আহিছে আপোনাৰ মূৰ নষ্ট হৈ যাব আৰু এইপিনে চাওক চাৰ্ট স্পৰ্টিং সকলোখিনি আছে চাওক কিমান লাগে এতিয়া আছোঁ মই বৰ্তমান সৰ্থেবাৰী সভাৰ মাজত আৰু কাপোৰৰ দোকান চাওক এইবিলাক সকলো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এইখন হৈছে পুতলাৰ দোকান পুতলা মানে আপোনাক যি লাগে পুতলা লাগে কিবা কিবি মুঠতে সকলোখিনি আছে এইখন হৈছে সোণাৰ দোকান অৰিজিনেল সোণা নহয় বাৰু ডুপ্লিকেট সোণা কিন্তু সোণাৰ দোকান চাই থাকক আৰু এইফালে আছে ভগৱানৰ মূৰ্তিৰ দোকান আৰু এইখন হৈছে চানা ভাজাৰ দোকান চানা ভাজা বুন্দিয়া বাদাম টানা সকলোখিনি আছে আৰু এইফালে আছে মা বাসন্তী টেকলি পিঠা ষ্ট'ৰ আৰু ইয়াত টেকলি পিঠা চাহ কফি সকলোখিনি পোৱা যায় আৰু আছে কিবা কিবি বাৰু সকলোখিনি পোৱা যায় চাই থাকক আৰু শেষলৈকে আৰু উই আৰ এণ্টাৰিং টু চুই মাৰ্কেট আৰু এইখন বুলি কয় চুই মাৰ্কেট ইয়াত সকলোবোৰ বস্তু ফিক্স প্ৰাইজৰ সকলোখিনি 150 300 মানে সকলোখিনি মানে দামৰে আছে বাৰু কাপোৰ বা কেনেকুৱা এইবিলাক চাৰ্ট ইয়াত 100 ফিক্স প্ৰাইজ আৰু পিছপিনে আছে বাৰু কিবা কিবি এইবিলাক চাৰ্ট এই কোট সকলোবিলাক মানুহ ভৰ্তি হৈ আছে একেবাৰে ল'বৰ কাৰণে কম দামত পায় আৰু এইপিনে আহিছোঁ আমি এইপিনে চাওক মানুহ দেখিছেনে নাই কম দামত পাই একেবাৰে লৈ আছে আৰু এইপিনে বলকচোন চাওঁ বলক কি আছে আগৰ পিনে মানুহ একদম ভিৰ চাওক এইবিলাক 300 ফিক্স প্ৰাইচ কি বস্তু আৰু আমি আছোঁ বৰ্তমান চুই মাৰ্কেটত চাওক এইবিলাক কাপোৰ ফিক্স প্ৰাইচ নেকি এই ফিক্স প্ৰাইচ না
Fix 100 rupees 100 rupees 100 আৰু এই শার্ট গলা কিমান দাম বাবু আৰু এতিয়া আছো মই মিনা বাজাৰত যাই কিনে তাতে উঠিম তো চাওক পিছপিনে মিনা বাজাৰ আমি সার্কাসত উঠিম এতিয়া সার্কাসত নহয় চকৰিত উঠিম তো চাই থাকক আৰু এয়াই হৈছে চকৰি চাওক ইয়াত মানুহে কেনেকে উঠি আছে ভয়ে লাগে ইমান ওপৰলৈকে লৈ যায় ফেলে থুপুতকে আৰু সিফালে এইটো কিবা ঘূৰাই আছে ওপৰত দাঙি দিয়ে এবাৰ তলৰ পিনে নে ভয়ে লাগে একদম ভয় লাগে আৰু এইখনত উঠি আছে মানুহ বাৰু এইখন আৰু টকৰি ঘূৰা দিয়ে একদম মানে তো ভয়ে লাগে কি উঠিম চাওচোন বাৰু উঠো না নুঠো তো ভিডিঅ'টো চাই থাককচোন শেষলৈকে ধুনীয়া লাগিব আৰু এইটো এতিয়া ঘূৰিয়ে আছে আৰু ইফালে এইখন একবাৰ ওপৰলৈকে দাঙি দিব একবাৰ তললৈকে নামে দিব চাওগে এই আৰম্ভ হ'ল ৰব চাওক এই আৰম্ভ হৈ গ'ল এইখন কি তাৰ মানে এনেকে এবাৰ ওপৰলৈ দলিয়াই দিয়ে এবাৰ তললৈ আনে আৰু কি ক'ব মাথা নষ্ট হৈ যোৱা কাম কৰে মাথা নষ্ট হৈ যায় একেবাৰে আৰু এটা কথা মই চকৰিত নুঠলো কি হ'ল আপোনালোকতো দেখাব লাগিব না গোটেই সভাখন চাওক এই আহিছে ৰাতিৰ মানে ভিউ সভাখনৰ গোটেই একদম মানে গোটেই বাউণ্ডাৰী গোটেই মানে দোকান পোহাৰ যিমান আছে সকলোখিনি একেলগে চাওক ওপৰৰ পৰা ফটো মাৰি দিছো কেনেকুৱা লাগিছে বাৰু আৰু আমি বৰ্তমান মন্দিৰৰ কাষত আছো আৰু এইটো হৈছে মানে সৰ্থেবাৰী সভা পাঁচখেল উন্নয়ন সমিতিৰ মানে কাৰ্যালয় এইটো হৈছে মেইন কাৰ্যালয় আৰু ইয়াত সভাখনৰ গোটেই পৰিচালনা কমিটিৰ সভা আৰু চাওক ইয়াত মানুহ কিমান হৈ আছে আৰু সেইপিনে কিবা প্ৰগ্ৰেম হৈ আছে ডান্স প্ৰগ্ৰেম তো ইয়াত মানুহবিলাকে চাই আছে আহি আছে গৈ আছে মানে ডান্স প্ৰগ্ৰেম হয় ইয়াত সভা মানে খোলা পাৰ্টি বা আৰু বিভিন্ন ধৰণৰ মানে ইয়াত অভিনয় কিবা কিবি হৈ থাকে আৰু চলি থাকে ইয়াত প্ৰগ্ৰেম তো বলক আমি বেলেগ পিনে যাওঁ আৰু ৰ'ব আপোনালোকক এই দেখাই নাছিলো মানে চাওক এখিনি কি আছে তাত এখন ৰেল আছে তো ৰেলখনত মানুহ উঠি পিনে ইপিনে যাব পাৰিব এইখন হৈছে ঘোঁৰা ইয়াত সৰু বাচ্চা উঠিব পাৰিব তো বলক আৰু পিছলৈকে আৰু ইপিনে এইখন আছে কি দেখিছে ইয়াত মানুহবিলাক উঠি গৈ আছে মানে মোৰ নষ্ট কৰি দিব কি আনিছে এইবিলাক আৰু এটা কথাহে চাওক সভাক আহিছো খোৱাটো মেইন বস্তু গতিকে এতিয়ালৈকে একো খোৱাই নাই একো পৰাই নাই তো বলক আমি হোটেলত যাওঁ আৰু কিবা খাই লওঁ এটা গোটেইবিলাকে আৰু ইয়াত চাওক বহি গৈছে আমাৰ গোটেই পাৰ্টিটো ইয়াত চাওক গোটেইকেইটা আছে নয়ন দা পংকজ দা জিতু দা ডিম্বেশ্বৰ দা গোটেইকেইটাই পুৰা মাৰি আছে আৰু এই চাওক কি মাৰি আছে আৰু ইপিনে ভাইটিহঁত আছে চাওক কি খাই আছে ইয়াত আকৌ ই আৰু পুৰা থালি আছে পুৰা খা ভাই খা আৰু বৰ্তমান আমি এতিয়া আছো খাই হোটেলত আৰু আমাৰ লগৰ কেইটা আছে ইয়াত চাওক গোটেইবিলাকে খাই আছে আৰু আমাৰ পংকজ দা আছে পংকজ দাই কিবা ক'ব পংকজ দা কেনে লাগছি তো ভিডিঅ'টো আজি ইমানে আছিল সৰ্থেবাৰী সভা আপোনালোকক দেখালো তো ইমানতে আৰু শেষ কৰিম ঘৰত যাওঁ এতিয়া ৰাতি 9:30 বাজিল তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ।